গন্তব্যস্থান এয়া আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া আমাৰ আজি গন্তব্যস্থান পাইছোঁহি আহি। আমাৰ লগত বিস্তীৰ্ণ আছে, আমাৰ দূৰত আছে দুজন মহাপুৰুষ। সুন্দৰ পৰিৱেশ ইয়াত লাগিলে কিমান নিৰঞ্জন দা মুতিবলৈ গৈছে আকৌ। এয়া কৌশিক মহন্ত নেকি, কৌশিক কি হাজৰিকা, কৌশিক হাজৰিকা। আমি এয়া আমাৰ গন্তব্য সুন্দৰ পৰিৱেশ বিৰাজ কৰি আছে ইয়াৰ আপোনাৰ। আমি জনসাধাৰণক এতিয়া সুন্দৰ জেগা দেখুৱাম। এয়া আপুনি দেখা পাইছে ব্ৰহ্মপুত্ৰৰ পাৰ। এয়া একদম এয়া এয়া দেখিছে আপুনি, ধুনীয়া লাগিছে। এইটো আমাৰ নিৰঞ্জন দা আৰু কুতু দা, বৃষ্টি দা।